নমস্কাৰ, মোৰ নাম দিমালু বসুমতাৰী। মই 5 বিঘা মাটি ড্ৰাগন ফ্ৰুইটৰ খেতি কৰা হয় আৰু মোৰ এতিয়া বছৰত 6 লাখ আহে আৰু তাৰমানে 6 লাখৰ অলপ বেছিও আহে, কিন্তু মিনিমাম 6 লাখটো আহে আৰু এতিয়া আৰু মোৰ ভিডিঅ'টো মুখ্যমন্ত্ৰী ছাৰে ছ'চিয়েল মিডিয়াত দাঙি ধৰিছে। এইটো কাৰণে মই মুখ্যমন্ত্ৰী ছাৰক ধন্যবাদ যাচিছোঁ আৰু মোৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত দাঙি দিয়াৰ কাৰণে। আপুনি আৰু কি খেতি কৰে? মোৰ এতিয়া 6 বিঘা তামোল আছে আৰু 35 বিঘা মাটিত তিল আছে। তিল খেতি যথেষ্ট লাভান্বিত হৈছে। বহুত লাভ আছে। পঢ়া শুনা কি কৰিছিলে? মোৰতো গ্ৰেজুৱেশ্যন। কি ক'ব বিভিন্ন খেতিয়কসকলক বা যুৱ প্ৰজন্মক? যোনবিলাক যুৱক এনে ঘৰত আছে পঢ়া শুনা এৰি পেলাই আমাৰ নিচিনা খেতিত লাগি থাকিব লাগে, মানে ওলাই আহিব লাগে আৰু তাৰমানে খেতিত। আপুনি ক'ত ক'ত বিক্ৰী কৰে এই ড্ৰেগন ফ্ৰুট? মোৰ যিখিনি ড্ৰাগন ফল এইকেইটা চব ভূটানত যায় আৰু হয়। কি দাম বিক্ৰী কৰে? মোৰ 150K দিয়া হয় আৰু তাৰমানে পাৰ কেজি? পাৰ কেজি। বেপাৰীকেইটা আমাৰ ইণ্ডিয়াৰে হয়, কিন্তু ইহঁতে ভূটানত চেল কৰে আৰু তাৰমানে ছাপ্লাই দিয়ে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাক যথেষ্ট প্ৰশংসা কৰিছে, কি ক'ব? ধন্যবাদ যাচিছোঁ মই মুখ্যমন্ত্ৰী ছাৰক মোৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়াত দাঙি দিয়াৰ কাৰণে। চৰকাৰী কিবা সুবিধা কেনেকুৱা পাইছে? হয়, যথেষ্ট মই চৰকাৰৰ পৰা অলপ কিবাটো সুবিধাটো পাইছোঁ। মই পানীত দিয়াৰ কাৰণে ড্ৰিপ ইৰিগেশ্যনটো মই পাইছোঁ চৰকাৰৰ পৰা, আৰু বাগানটো অলপ এক্সটেনশ্যন কৰাৰ কাৰণে চৰকাৰে মোক খুটা দিছোঁ আৰু তাৰমানে ড্ৰাগন পোষ্ট।